নমস্কাৰ। এটুপ দুটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। এই ধৰণৰ পুৰণি অথচ সোণসেৰীয়া কবিতাবোৰক লৈ অসম সাহিত্য সভাই এটি অনুষ্ঠান যুগুত কৰিছে। এই অনুষ্ঠান সম্প্ৰতি আমি চলাই থকা কবিতা লহৰ অনুষ্ঠানৰে অংশ বিশেষ। এই অনুষ্ঠানৰ ঘাই উদ্দেশ্য হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত, বিদ্যাৰ্থীসকলৰ মনত অসমীয়া ভাষাটোৰ প্ৰতি আগ্ৰহ জন্মোৱা, অসমীয়া কবিতাৰ প্ৰতি আগ্ৰহ জন্মোৱা। আমি প্ৰথম উদ্যোগ হিচাপে আমাৰ ইংৰাজী মাধ্যমত আৰু অসমীয়া মাধ্যমত উভয় মাধ্যমতে পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীহঁতক ইয়াত যুক্ত কৰিব বিচাৰিছোঁ। আৰু আমাৰ এই উদ্যোগত সহায় কৰিছে অসমীয়া শিকো আহা বুলি কানাডাস্থিত গীতাশ্ৰী গগৈ আপটেৰ এটি সংগঠনে, আৰু ইয়াত আমেৰিকাৰ ছাত্ৰই ভাগ লৈছে। আৰু এই ধৰণৰ উদ্যোগ লোৱাত আগভাগ লোৱাৰ বাবে মই অসম সাহিত্য সভাৰ কবি সন্মিলনৰ যি উপসমিতি আছে, এই উপসমিতিৰ সভাপতি হিচাপে আমাৰ সভাৰ সভাপতি মাননীয় কুলক শইকীয়া আৰু গুৱাহাটী কাৰ্যালয়ৰ ব্যৱস্থাপনাৰ দায়িত্বত থকা মনজিৎ সিঙৰ শলাগ লৈছোঁ। আহকচোন শুনো এই অনুষ্ঠান। নমস্কাৰ, মোৰ নাম শ্ৰী গুঞ্জনগীত পৰাশৰ। মই অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থী। মই অতীন্দ্ৰবাদী কবি নলিনী বালাদেৱীৰ কবিতা জনমভূমি কবিতাটি গাবলৈ ওলাইছোঁ। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱা মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। মৰাৰ পিছতো যেন পাওহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত। ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত। পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি, বাহ লম ওখ বিৰিহত। পুৱতিৰ লগে লগে জগাম তোমাক নিতে, বনৰীয়া সুৱদী গীতত। আকাশৰ তৰা হৈ লাগি চাম ৰৈ, সেউজীয়া শুৱনি জেউতি। জোনাকত মিল হৈ বিমান পথত ৰৈ, ওৰে ৰাতি কৰিম আৰতি। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ, ফুলি ল'ম মানসী বিলত। মলয়াৰ সোঁৱৰত পাৰিজাত ৰেণু সানি, ধুলাম তোমাৰ চৰণত। নদী হৈ পখালিম দুখানি চৰণ নিতে, মাটি হৈ মিলিম বুকুত। সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম, সেতা পৰা দুখনি ওঠত। তোমাৰ এই ধূলি বালি, তোমাৰ আকাশ বায়ু, আই মোৰ সৰগত বাস। তুমি মোৰ মৰতৰ পুণ্য মুকুতিৰ ভূমি, তুমি মোৰ তীৰ্থৰ প্ৰভাস। অ' মোৰ চেনেহী দেশ, তোমাৰ দুখীয়া বজা, ৰচা তাত শান্তিৰ সৰগ। ক'ত পাম এনে প্ৰীতি, সৰল প্ৰাণৰ ভাষা, সেৱাৰ মহিমাময় ত্যাগ। দুখীয়াৰ ভগা পজা, একোখনি তীৰ্থ তাত, একোখনি পুণ্যৰ আশ্ৰম। মৰিলে পুনৰ আহি দুখীয়া দেশতে মোৰ, লওঁ যেন পুনৰ জনম। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী হৰ্ষিতা শইকীয়া। কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাটিৰ শিৰোনাম আমাৰ গাঁও। শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, কত পাওঁ তল সৰা। শুৱনি আমাৰ ধাননি পথাৰ, ধানেৰে উপচি পৰে, শুৱনি নদীৰ পানী ভৰা ঘাট, মুদৈয়ে বেপাৰ কৰে। চালত কোমোৰা লাও জিকা ভোল, ভঁৰালত জহা ধান, গোহালিত গৰু পুখুৰীত মাছ, বাৰীত তামোল পাণ। গছৰ ডালত শুৱনি চৰায়ে শুৱলা সংগীত গায়, শাকনিত শাক ফুলনিত ফুল দেখিলে হিয়া জুৰায়। ঘৰে ঘৰে ৰং ধেমালিৰ হাত, ঘৰে ঘৰে হাঁহি মুখ, ঘৰে ঘৰে ভাল চেনেহা চেনেহী, ঘৰে ঘৰে দেখোঁ সুখ। ভাওনা সবাহ গীত ভাল পোৱা, মধুৰ মুৰুলি তান, দহোতাৰ কাম একেজনে কৰা, চহাৰ সৰল প্ৰাণ। নমস্কাৰ।
মই ৰুচি বৰদলৈ ডন বস্কো স্কুল গুৱাহাটীৰ অষ্টমমান শ্ৰেণীৰ এজন ছাত্ৰ। মই এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ নাম হৈছে কাৰ সুখ নাই। কাৰ সুখ নাই, সুখ নাই, সুখ নাই ক'তো ধৰো বাৰ, অনুমাত্ৰ সুখ নাই চিৰৰোগী ইয়াৰ, সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে, অহৰ্নিশে যাৰ ঘৰে নুগুচে কণ্ডল, তাৰ ঘৰে সুখ ৰূপ নুফুলে কমল, ধনী বা নিধনী যদি হয় উপদ্ৰৱ, সিবিলাকে দেখে দুখময় সংসাৰক, সাধুৰ সন্তান যদি দুষ্টমতি হয়, পিতৃ মাতৃ মনে সুখ কিছু নাথাকয়, সুখ নাই যিটো হয় পৰৰ অধীন, অসুখতে দিন যায় হলে বিদ্যাহীন। ধন্যবাদ। My name is Nishtha Panging. I am learning Assamese from Geeta Shri Gogoi Apte, and I am going to grade 9. মই এতিয়া এটা কবিতা কম, নামটো কেতিয়া কাক চিনি। বজালে কাঁহ পাত্ৰ ভগা ভাল চিনি, সাক্ষী কলে চিনিলোক কত দূৰ জ্ঞানী, ভাল কৰি চিনি পাই বিবাহৰ পৰে, পিতা মাতা প্ৰতি ভক্তি পুত্ৰে কেনে কৰে, পুৰিলে চিনি ভাল বেয়া ৰূপ শুন, বিপদত চিনি মিত্ৰে কেনে কৰে গুণ, কথা কলে চিনি লোক মূৰ্খ নে পণ্ডিত, সাধুক চিনিবা লেনদেন কৰিবি, ব্যৱহাৰ চিনি যাৰ মন আছে দয়া, পঢ়া আৰম্ভতে চিনি লৰা ভাল বেয়া। নমস্কাৰ, মোৰ নাম শ্ৰী যশপাল সিং। মই শংকৰদেৱ শিশু নিকেতন বৰফলাৰ 10মান শ্ৰেণীৰ ছাত্ৰ। মই আজি এটা কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটোৰ নাম হ'ল মানৱ বন্দনা। কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহৰ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়, মানৱী জনম দিয়া উটুৱাই, মানৱী মৰম উতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে, মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰ, এই যে পৃথিৱীত স্বৰ্গতকৈ অধিক, মানুহে নিজৰ ঘৰ, মানুহেই দেৱ, মানুহেই দেৱ, মানুহৰ বিনে নাই দেৱ, কৰা পূজা পাদ্য যজ্ঞলৈ জয় জয় মানৱদেৱ। নমস্কাৰ, মই দেৱাং বৰদলৈ ডন বস্কো স্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ। মই আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ ৰচিত মৰমৰ আই কবিতাটি আবৃত্তি কৰিব ওলাইছোঁ। মৰমৰ আই। কবি আনন্দ চন্দ্ৰ আগৰৱালা। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌ সনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ মুখ দুগালত চুমা খাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই, চেনেহৰ চকু পানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিত লাল কাল মুখনি চাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই, কান্দিছিলোঁ যেৱে নৰিয়াত দুখ পাই, একেথিৰে কোনে মোৰ মুখলৈ চাই, মৰো বুলি কান্দিছিল কাঢ়ি হুমুনিয়া, তেৱে মোৰ পূজনীয়া মৰমৰ আই, হৈছিলোঁ থিয় যেৱে অ'ত ত'ত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি, নিচুকাইছিল মোক নাম গুণ গাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই, মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈ সিজনক মই পাহৰিম, চেনেহ ভকতি মোৰ বাঢ়োক সদায়, তসু চৰণত হেৰা মৰমৰ আই। নমস্কাৰ, মোৰ নাম সীতা ভৰদ্বাজ। মই অসম জাতীয় বিদ্যালয়ৰ 2য় শ্ৰেণীৰ ছাত্ৰী। মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ নাম ঈশ্বৰ। কবি ৰঘুনাথ চৌধাৰী। নিচিনো তোমাক, ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা, নাজানো তোমাক মিনতি কৰিব, আমি অতি সৰু ল'ৰা, আছা নেকি প্ৰভু সৰগত তুমি, হৈ জোন বেলি তৰা, নুবুজো তোমাৰ মৰমৰ মাত, আমি অতি সৰু ল'ৰা, ৰিণিকে ৰিণিকে সুৰ এটি আহে, জানো ক'ৰবাৰ পৰা, তথাপি তোমাক ভাল পাওঁ প্ৰভু, আমি অতি সৰু ল'ৰা, তোমাৰ চেনেহ দয়াৰে আমাৰ বুকুখনি থাকে ভৰা, নোৱাৰো বুজিব তোমাৰ মহিমা, আমি অতি সৰু ল'ৰা, বিলোৱা হিয়াত মৰম জেউতি,